আপোনালোকে দেখিছে এটা ভিডিঅ' এটা খুব ভাইৰেল হৈছে সো সেই ভিডিঅ'টো এমএলএ এজনৰ সিটিং এমএলএ এজনৰ ভিডিঅ' খুব ভাইৰেল হৈছে বিশেষকৈ আমি হেতুৰ কাৰণে আজি ওলাই আহিবলগীয়া হৈছে আৰু এটো কি কাৰণে ওলাই আহিছো আমি এটা লিডাৰ এটাৰ পৰা আমি এটো এক্সপেক্ট নকৰো তেওঁ এটা লিডাৰ এজন লিডাৰ হয় এজন এমএলএ হয় তেওঁ বহুত দায়িত্ব তেওঁৰ কান্ধত আৰু তেওঁ যে এনেকে বস্তু এটা মানে কৰিব বা তেনেকে কৈ বস্তুখিনি ওলাব আমি সেইখিনি মানে তেওঁৰ পৰা এক্সপেক্টেশন হেনেকে নাছিলে সো আমি হেতুৰ কাৰণে আমি ওলাই আহিছো আজি আমি বিচাৰো যে তেওঁলোকে এইটো বস্তু বিজেপি পাৰ্টিয়ে এইখিনি বস্তুত চাই কেনেকে কি হৈছে কি নহয় আৰু হেতুৰ পৰা আমি সোসাইটি হিচাপে আজি ওলাইছো কংগ্ৰেছ পাৰ্টি বুলি নহয় আমি সোসাইটি হিচাপে ওলাইছো আমাৰ সোসাইটিখন ডিগ্ৰেড হৈ গৈছে আমি আমাৰ সোসাইটিত ইমান বেয়া এটা এক্সাম্পল বা ইমান বেয়া এটা ঘটনা হৈছে যোনটো আমি বিচাৰো যে এই বস্তুটো মানে ফিউচাৰত যাতে এই বস্তুখিনি আকৌ নহয় ফিউচাৰত আৰু এইটোতে মই ক'ব বিচাৰো যে এই মহিলা গৰাকী যোনজনী আছিলে তেনেকে আমি জানো আমি শুনা পায়ে আছো বা গম পাও তেনেকে ঢেৰ আছে আৰু যোনটো এনেকে হৈ আছে তো আমি ভাবো যে এই মহিলাখিনিও যোনবোৰে এনেকে বেয়া কামত যোন তেওঁলোকেও ৰখিব লাগিব নহলে ইটোতকৈ আমি ভেৰি সিৰিয়াছ ষ্টেপছ আমি ল'বলগীয়া হৈ যাব পাৰে তাৰ পিছত কিয়নো এই বস্তুখিনি আমাৰ গোটেই সোসাইটিক হেম্পাৰ কৰি আছে লিডাৰৰ ফালৰ পৰা হওক বা মহিলাৰ ফালৰ পৰা হওক এইটো দ্য হোল ইনসিডেন্ট ইটসেল্ফ ওয়াজ ৰং আৰু আমি বিচাৰো যে এই বস্তুটোৰ ভালকে এডমিনিষ্ট্ৰেশ্যন অলসো শুড গেট ইনভলভ তাৰ ওপৰত বিজেপি পাৰ্টি এজ এ হোল বিজেপি পাৰ্টিয়ে বাৰে বাৰে কৈছে তেওঁলোকে বিৰাট সংস্কাৰী পাৰ্টি মহিলাক বোলে খুব সন্মান দিয়ে তেওঁলোকে বোলে একো বেয়া কামত কিবা নকৰে তো সেইকাৰণে আমি বিচাৰো যে এইখিনি বস্তুখিনি তেওঁলোকে নিজৰ পাৰ্টিৰ ভিতৰতো আলোচনা কৰে পাৰ্টিৰ ভিতৰতো যাতে তেওঁলোকে এই বস্তুখিনি উঠায় আৰু চাই যে তেওঁলোকৰ লিডাৰ্ছবোৰ যোনবোৰে লিডাৰ্ছ হয় যোন ইলেক্টেড মেম্বাৰ্ছ হয় সেইবোৰ মানুহে যে এনেকে বোৰত ইনভলভ হৈ আছে এইবোৰ ভিডিঅ' এটা এতিয়াহে ভাইৰেল হৈছে আমি কথাখিনি এনে বাহিৰে বাহিৰে কথা বহুত শুনো সো এইখিনি বস্তু কিয় হৈ আছে তো এইখিনি বস্তু পাৰ্টিয়ে ওলাই আহি পিনি পাৰ্টিয়ে নিজে নিজৰ মাজতো চাব লাগে যে এই বস্তুটো কিয় হৈ আছে আৰু যদি হৈ আছে এইখিনি বস্তুখিনি ৰখাই দিব লাগে কিয়নো কি এইটো আমাৰ ফিউচাৰ জেনাৰেশনছৰ কাৰণে বহুত বেয়া এক্সাম্পল হয় ফিউচাৰ জেনাৰেশন এফেক্ট হৈ আছে এইটোৰ পৰা আৰু আমি নিবিচাৰো যে আমাৰ ফিউচাৰ লিডাৰ্ছ বোৰ এইটো কনসেপ্টত সিহঁতে পলিটিক্সত সোমাই যে আমি যি কৰিলো আমি ওলাই আহি যাম বাচি যাম আমি তো এইটো কনসেপ্টটো যাতে মানুহবোৰৰ মাথাত যদি এইটো নোসোমায় এই কাৰণে এই বস্তুটো ইমিডিয়েটলি ইট শুড বি পুট টু আ ষ্টপ সেইটো কব হয় আমি বিচাৰিছো যে তেওঁ অন মৰেল গ্ৰাউণ্ডছ ইটসেল্ফ তেওঁ এইটো সিটত বহি থাকিবলৈ যোগ্য হৈ থকা নাই আৰু সো আমি বিচাৰো যে পদত্যাগ হয় আৰু নিজৰ কিবাৰ পৰা তেওঁ নিজে ভাবি পিনি এই বস্তুখিনিত নিজে ভাবি ল'ব লাগে যে তেওঁ মানে অন মৰেল গ্ৰাউণ্ডছ আৰু আমি বিচাৰো যে তেওঁ অন মৰেল গ্ৰাউণ্ডছ তেওঁ এই পদত্যাগটো কৰে এইটো আমি ক'ব বিচাৰো যে এতিয়া চাওক কাষ্টমাৰী লয় কি কৰিব কেনেকৈ কৰিব এটা আমি খুব বেছিকৈ মই ক'ব নোৱাৰিম কিন্তু হয় আমি বিচাৰো যে তেওঁলোকক বিচাৰ এটা হয় যে ছোৱালীজনীও কিয় কৰিলে তেনেকে আৰু তেওঁ বিধায়কক কেলে এনেকে কৈ ইনভলভ হল এইটো এটা বস্তুখিনি ক্লিয়াৰ হ'ব লাগে কাৰণ এই মই যেনেকে বাৰে বাৰে কৈ আছো এইটোৰ ইম্পেক্ট বহুত বেয়া হৈছে তো এইটো ইম্পেক্টটো ৰখাবলৈ কাৰণে এভৰিৱান শুড কাম ফৰৱাৰ্ড এভৰিৱান শুড মেক set an example আমি এক্সাম্পল এটা সেট কৰিব লাগিব যে ফিউচাৰ জেনাৰেশনত ফিউচাৰত মানুহে এইখিনি কৰিবলৈ সাহস নকৰে হেতু কাৰণে হাৰ্ড ষ্টেপ এটা ল'ব লাগিব কাষ্টমাৰী লয়ে হওক বা আইনে হওক বা আমি ৰাইজে হওক আমি এটা এনেকে ষ্টেপ এটা ল'ব লাগিব য'ত ফিউচাৰত যাতে এনেকে বস্তু কিবা এটা হোৱাৰ আগত মানুহে হাজাৰবাৰ ভাবে যে মই কিবা এটা যদি এনেকে কৰো মোৰ অৱস্থা বেয়া হ'ব কিন্তু বোলে সেইটো গম পাব লাগে সো সেইটো বিচাৰো আমি যদি আমি এতিয়া বাধ্যতাত আমি ক'বলগীয়া হ'ব যে দেখাটো তেনেকেই লাগি আছে এতিয়া ক'বলৈ গ'লে আমি কংগ্ৰেছৰ মহিলা আমি আই থিংক ওৱান অফ দ্য ফাৰ্ষ্ট ওৱানছ টু ওলাই আহিবলৈ এই কথাটো লৈ পিনি মাত দিবলৈ কাৰণে মহিলা আমি যোনবিলাক দেখিছো উইমেন জাষ্টিছ ফৰাম হৈ গ'ল KNCA হৈ গ'ল তেওঁলোকে দেখোন যেতিয়াই তেনেকে কিবা এটা হয় ইমান এক্টিভলি একদম অভাৰনাইট তেওঁলোকে গোটেইখিনি মানে ইনভেষ্টিগেশ্যন কৰি শেষ কৰি দিয়ে কিন্তু আজিৰ দিনাখনত কি হ'ল তেওঁলোকে ক'ত গ'ল তেওঁলোকে কেলে ওলাই আহা নাই তেওঁলোকে কেলে মাত দিয়া নাই কিহৰ কাৰণে ইমান টাইম লাগিছে আপোনালোকে এইটো ডিচিজন ল'বলৈ কাৰণে তো আই ডোন্ট থিংক এনেকে এটা সিচুৱেশ্যনত আপোনালোকে
ডাঙৰ মানুহ সৰু মানুহ ইনফ্লুৱেঞ্চিয়েল মানুহ নন ইনফ্লুৱেঞ্চিয়েল মানুহ আপুনি সেনেকে কৈ চাই থাকিলে আই ডোন্ট থিংক ইউ আৰ চাৰ্ভিং দ্য পাৰ্পাছ অফ ইয়ৰ অৰ্গেনাইজেশ্যন মই ভাবো চ' মই অন্ততঃ মই উইমেন জাষ্টিচ ফৰামৰ পৰা মই এক্সপেক্ট কৰিছিলো যে তেওঁলোকে ওলাই আহিব এইটো কথা লৈ পিনি কিন্তু স্যাডলি এতিয়ালৈকে আমি তেওঁলোকৰ পৰা একো তেনেকে কৈ একো ষ্টেপ দেখা নাই এমএলএ কৰিছে চাওক আমি বিশেষকৈ সেই ভিডিঅ'ৰ চ'ৰ্চটো গম নাপাওঁ তো আমি ক'ৰ পৰা কি হৈছে এইটো গম নাপাওঁ আমি যি দেখিছো আমি সেইটোত কৈছো এইটো হানি ট্ৰেপিং হওক যি হওক মুঠতে both of them were involved and both of them should be held accountable এইটোত এমএলএ জনেও ক'ব নোৱাৰে যে মোৰ একো দায় নাই বা মহিলাগৰাকী যোন আছে তাইও ক'ব নোৱাৰে যে মোৰ একো দায় নাই সমান দায় আছে সমান হ'ব লাগে ইটছ নট এবাউট কোনোবাই কাক ফচাইছে সেইটো নহয় কথাটো হ'ল তেওঁ ইমান ডাঙৰ পজিশ্যনত থাকি পিনি তেওঁ কেনেকে এনেকে এক্টিভিটি এটা কৰিব পাৰিছে আৰু সেই মহিলাগৰাকীয়ে যোন আছিলে তাই কিয় কৰিব তেনেকে ইজি মানি ইজ নট দ্য অনলি ৱে মহিলাবোৰে গম পাব লাগিব যে এই বস্তুটো এনেকে কৰি থকাটো আমাৰ সোসাইটিক হেম্পাৰ কৰিছে মুঠতে আমাৰ ফিউচাৰ জেনাৰেশ্যনছৰ কাৰণে বেয়া হয় তো আমি ভাবো যে হি গিভিং এন FIR or he saying that someone is trying to defame him is not feasible when it is like this এই বস্তুটো যেতিয়া এটা social media প্লেটফৰ্মত ওলাই আহিছে আমি আৰু এটা বস্তু মই ক'ব বিচাৰিছো আমি দেখিছো যে এই ভিডিঅ'খন এতিয়া ফেচবুকত ওপেনলি সাৰ্কুলেশ্যন হৈ আছে এইটো ইমিডিয়েটলি ৰখাব লাগে বিকজ ইট ইজ নট সোশ্যাল মিডিয়াত খালি আমি নাই নহয় খালি পলিটিক্যাল পাৰ্টিজ নাই বা খালি ডাঙৰ মানুহে নাই নহয় দেৰ আৰ আণ্ডাৰ এজ চিলড্ৰেন অলছো হু হেভ এক্সেছ টু সোশ্যাল মিডিয়া তো এইটো বহুত বেয়া এক্সাম্পল এটা ছেট কৰি আছে যিমান যি হ'বলগীয়া আছিলে যিমান যোনে নিউজত দেখা পাবলগীয়া আছিলে চবে দেখা পালে এতিয়া এই যে সোশ্যাল মিডিয়া যে সাৰ্কুলেশ্যন যে হৈ আছে এইটো ইমিডিয়েটলি মই সকলো আগত মই অনুৰোধ কৰিছো আপোনালোকে এই ভিডিঅ'টো সাৰ্কুলেশ্যন কৰা বন্ধ কৰক আৰু ভিডিঅ'টো আপোনালোকে সোশ্যাল মিডিয়াত যোনটো দিছে এইটো নমাই দিয়ক কিকাৰণে এইটো যদি এনেকৈ চলি থাকে আমাৰ ল'ৰা ছোৱালীবোৰে এইটো মানে they will have a very bad impact it will have a very bad impact on them মই এইটো অনুৰোধ কৰিব বিচাৰিছো বাৰে বাৰে দেখিছো এইটো মানে ভিডিঅ' এবাৰ ভাইৰেল হৈছে থাকে কিন্তু তাৰ আগত বাৰে বাৰে নিউজত ওলাইছে এই ভইচ ক্লিপত সেইকাৰণে এই বস্তুটো ৰখাব লাগে আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ ওপৰত বহুত বেয়া ইম্পেক্ট কৰিব বিচাৰিছে বিজেপি গভৰ্ণমেণ্টে নহয় বিজেপি পাৰ্টি হিচাপে তেওঁলোকে কয় বিৰাট সংস্কাৰী পাৰ্টি একদম মহিলাক গতিকে বুলি কয় আমি বিচাৰোঁ যে তেওঁলোকে নিজৰ পাৰ্টিৰ ভিতৰত আপোনালোকে চাওক আপোনাৰ লিডাৰ যোনবিলাকে লিডাৰ হৈ আছে তেওঁলোকে কি কৰি আছে এইটো আপোনালোকে পাৰ্টিৰ ভিতৰত আপোনালোকে